গুড ইভিনিং এভৰিৱান। আপোনালোকৰ মাজৰ পৰা যোনবিলাক মানুহে আমাৰ পৰা পোৱালি লয় সেইবিলাক মানুহে বহুত কথা সোধে, ফোন কৰি দাদা আমাক গাইড কৰিব, বহুত কথা কৰিব। সেইবিলাকৰ কাৰণে আজি ভিডিঅ'টো বনাই আছোঁ। আজিৰ পৰা লোকেল মুৰ্গী আমি পালনৰ একদম লাষ্ট প্ৰচেছলৈ শিকাই দিম। আজিৰ পৰা ষ্টাৰ্ট কৰিম। আপোনালোকৰ কাৰণে ইয়াতে দেখাই দিয়া 200 লোকেল মুৰ্গী আনিছোঁ, একচুৱেলি আপোনালোকক দেখাবৰ কাৰণে। ঠিক আছে, আপোনালোকক দেখুৱাৰ কাৰণে আমি 200 লোকেল মুৰ্গী আজি আমাৰ হেডচাৰীলৈ আনিছোঁ, মানে মোৰ ফাৰ্মত, হেডচাৰীৰ পৰা ফাৰ্মত আনিছোঁ, যাতে আপোনালোকে ভিডিঅ'টোৰ পৰা শিকিব পাৰে। লাষ্ট মই ক্লাছ 8ৰ পৰা ফাৰ্ম কৰি আছিলোঁ, 2017ৰ পৰা। ঠিক আছে, তো যিমানখিনি অভিজ্ঞতা হৈছে আজিৰ এইটো ভিডিঅ'ৰ পৰা ষ্টাৰ্টিং কৰিম। আপোনালোকক সকলো A to Z আপোনালোকক শিকাই দিম। কেনেকুৱা মূৰ ঘূৰণি, জ্বৰ আহিলে কেনেকুৱা হয়, R2B কেনেকুৱা দিব লাগে, IVT ভেকচিন কেনেকৈ দিব লাগে, কোনটো বেমাৰ কেতিয়া হয়, কোনটো মেডিচিন দিব লাগে, কোনটো মেডিচিন ক'ত পায়, সকলোবোৰ ভিডিঅ'ত পাব আপোনালোকে। আজি হৈছে প্ৰথম নম্বৰ পৰ্ব। আজি আমি প্ৰথম নম্বৰ পৰ্বটোত আলোচনা কৰিম কেনেকৈ প্ৰথম দিনৰ বৰ্ডিং বনাব, আৰু তাৰ লগতে একদিনত প্ৰথম বৰ্ডিং কেনেকৈ বনাই আপোনালোকে ফাৰ্মত পোৱালিবোৰ ৰাখিব। প্ৰথম দিনত কামটো হৈছে যে আপোনালোকে এনেকৈ বৰ্ডিং এটা ৰাউণ্ড টিন শ্বেপতি এটা বনাই ল'ব, হিট যাতে মেইনটেইন হয়। বনাই লৈছে প্ৰথম কথা। তাৰপিছতে আমাৰ তাতে যিহেতু অট'মেটিক কণ্ট্ৰলাৰ আছে, আপোনালোকে চাব পাৰিছে অট'মেটিক কণ্ট্ৰলাৰ হয়। এইটো এটা লগোৱা আছে, সেই ছাইডত এটা লগোৱা আছে, মানে আমাৰ দুইটা কণ্ট্ৰলাৰ এইটো মেচিনত লাগিব। কিন্তু একচুৱেলি এটা লগালেও হৈ যায়, কিন্তু মোৰ যিহেতু আছে মই লগাই ৰাখিছোঁ। এইবিলাকৰ আৰু বৰ্ডিং বহুত আছে, মই বাহিৰত ওলাই দিছোঁ। আপোনালোকে এইটো আজি আপোনালোকৰ কাৰণে আজি আনিছোঁ। প্ৰথমতে কাম কৰিব লাগিব কি, এই বৰ্ডিঙৰ তলত তুঁহগুৰি দিব লাগিব, এনেকুৱাকৈ তুঁহগুৰি দিব লাগিব। তুঁহগুৰি দি দিলে ছেকেণ্ড কথা হৈছে আপোনালোকে ইয়াতে নিউজ পেপাৰ দিব লাগিব, যাতে প্ৰথম দিনৰ পোৱালিবিলাকে ভালকৈ খোজকাঢ়িব পাৰে। তাৰপিছতে আমাৰ কাউণ্টিং হ'ব পোৱালিবোৰ দিয়াৰ। কিন্তু তাৰ আগতে আপোনালোকে হিটটো মেইনটেইন কৰিব লাগিব। হিটটো কিমানৰ পৰা কিমান দিব লাগিব, প্ৰথম এসপ্তাহ 3 to 34.5, 34.5 30 দিলেও হৈ যায়, 34 দিলেও হৈ যায়। আপোনালোকে হিটটো মেইনটেইন ৰাখিব, হিটটো মনত থাকিব 33 to 34। ঠিক আছে, 1-2 টেম্পাৰেচাৰ ইফাল সিফাল হ'লে বিশেষকৈ একো অসুবিধা নহয়, কিন্তু তথাপি আপোনালোকে মেইনটেইন কৰি ৰাখিবলৈ চেষ্টা কৰিব। এই আপোনালোকে চাব পাৰিছে আমাৰ হিট বৰ্তমানত হৈছে 32.1, আৰু সেইটোত আছে 32.5। আমি যেতিয়া এইটো ঢাকি দিম পোৱালি দি কেনে, তেতিয়াই টেম্পাৰেচাৰ মেইনটেইন হৈ যাব। তো আপোনালোকে চাই থাকিব। আমি যিহেতু বৰ্ডিং বনাই লগাইছোঁ, আমাৰ টেম্পাৰেচাৰ মেইনটেইন হৈ গৈছে। এতিয়া আমি পোৱালি দিম। এতিয়া হৈছে লোকেল মুৰ্গী। আমি যিহেতু লোকেল মুৰ্গী আমাৰ অসমত সকলোৱে পোহে, এইবিলাক লোকেল মুৰ্গীৰ পোৱালি আমি বৰ্ডিং কৰিম। তাৰ আগতে কৈ দিছোঁ, আমি সকলো পৰ্ব আপোনালোকক 1 by 1 দি থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, পৰ্ববোৰ চাই থাকিব, তেতিয়াহে আপোনালোকে শিকিব পাৰিব। এতিয়া আমি প্ৰথমে ইয়াতে বৰ্ডিঙত দিব লাগিব, কিন্তু আমি কাউণ্টিং কৰি দিম। প্ৰথম আমি কাউণ্টিং কৰিলে কি হ'ব জানে, ইয়াতে পোৱালি 2-4টা মৰিলে সেইটো আমাৰ হিচাপ থাকি যায়। আমি এইটো বক্সৰ পৰা পোৱালি ইয়াতে ঢালি লৈছোঁ, যাতে আমি গণিব পাৰোঁ। আপোনালোকক গণি দেখাই দিম কিমানটা পোৱালি আমি দিলোঁ। এতিয়া আপোনালোকে চাই থাকিব, ভয় দেখাই দিয়ক। প্ৰথমটো ধাপ পূৰণ কৰিলোঁ। এইটো 70টা পোৱালি ইয়াতে গণি ৰাখিলোঁ। 70টা পোৱালি যদি ইয়াতে হ'ল, এতিয়া নমাই দি আছোঁ। এই 70টা প্ৰথমে নমাই দিওঁ। এয়া হৈছে পোৱালিবোৰ, য'ত আমি পোৱালিকেইটা বৰ্ডিঙত নমাই দিলোঁ। এতিয়া প্ৰথমটো চিমটম আমি কি গম পাই আছোঁ, পোৱালিকেইটা থুপ খাই আছে। ঠিক আছে, এইটো থুপ খাই আছে, মানে ঠাণ্ডা পাই আছে, ঠাণ্ডা লাগি আছে। এতিয়া আমি কি কৰিব লাগিব, এতিয়া আৰু অলপ ঢাকি দিব লাগিব। তাতে ঢাকি দিলে পোৱালিকেইটা আপোনাৰ গৰম পায়। প্ৰথম কামটো আমাৰ হৈছে টেম্পাৰেচাৰটো মেইনটেইন কৰা। এতিয়া আমি অলপ টাইম টেম্পাৰেচাৰ মেইনটেইন কৰি তাহাঁতক অলপ পিছত 1 ঘণ্টামান পিছত আমি তাহাঁতক খাবলৈ পানী দিম আৰু দানা দিম। প্ৰথমতে আমি গুড় পানী দিব লাগে। যদি কোনোবা তাতে গুড় নাই, তেনেহ'লে আপুনি খালী পানীও দিব পাৰে। এয়া আমি পোৱালিখিনি ঢাকি দিলোঁ। এতিয়া 1 ঘণ্টা পিছত আপোনালোকৰ লগত লগ পাম। 2 ঘণ্টা পিছত আমি ফাৰ্মত আহিছোঁ, আপোনালোকে আহক। এয়া পোৱালি। এতিয়া আমি পানী দিম। এতিয়ালৈকে পানী দিয়া নাছিলোঁ। পানী কেনেকৈ দিব লাগে সেইটো আপোনালোকক কৈ দিছোঁ। এতিয়া আমি পানী দিম। পানীত কি কৰিছোঁ, চাব দিছে আপোনালোকে, মিঠাই পানী আমি গলি লৈছোঁ। 1 লিটাৰমান পানীত মোটামুটি
120 গ্ৰামমান মিঠাই, ঠিক আছে। আৰু মিঠাই দি দিছোঁ, এতিয়া পানী দিম তাহনক। চাওক পানী দিয়াৰ লগে লগে পোৱালিবোৰে পানী খাই আছে, ঠিক আছে। তাতে কোয়েল বাৰ্ডৰ পোৱালি কেইটামান আছে, 6টামান। এইটো 200 পোৱালিত আমি 4টা টেংকাৰ দিছোঁ, যদি কম পৰে তেতিয়া আৰু দিম। আপাতত 200 পোৱালিত আমি এইটো পোৱালিত অলপ টেংকাৰটো বেছি ভিৰ পৰিছে, সেই টেংকাৰকেইটা সেই চাইডে দিব লাগিব। এতিয়া যি বুজা গ'ল, এই টেংকাৰটো সেই চাইডে দিব লাগিব। কি কৰিম, দানাটো এইটো পেপাৰতে দি দিম। দানাটো মই পেপাৰতে দি দিছোঁ, কাৰণ তাৰমানে নতুন নতুনটো ডাইৰেক্ট সেইটো পটৰ পৰা খাব নোৱাৰিব। দানাটো পেপাৰতে দি দিম, তাৰ পৰাই খাব। চাইছে দুই এটা এতিয়া ঠুকৰা ঠুকৰা কৰি আছে, নতুন নতুন জাষ্ট লাহে লাহে খুৱাই কি যাব চবকেইটা। তাৰপিছতে পোৱালিখিনি ঢাকি দিলোঁ, খোৱা দোৱাটো হৈ গ'ল। এতিয়া পোৱালিখিনি যিহেতু ৰাতি গৰমত থাকিব লাগিব, চাব পাৰিছে ভিতৰত পোৱালি আছে, ঢাকি দিলোঁ। যিহেতু কণ্ট্ৰলাৰ লগোৱা আছে, এইটো কণ্ট্ৰলাৰ অ'কে। বৰ্তমান 28 মাৰি আছে, মই মানে বস্তাটো খুলিছিলোঁ, যাৰ কাৰণে 28 মাৰি আছে। সেই এতিয়া ঢাকি দিছোঁ, লাহে লাহে টেম্পাৰেচাৰটো মেইনটেইন হৈ যাব। কোনোবাৰ যদি কণ্ট্ৰলাৰ উইথ কণ্ট্ৰলাৰ লাগে আৰু পোৱালি লাগে, আমাৰ তাতে এনেকুৱা কণ্ট্ৰলাৰ ছেটো পায়। ডাইৰেক্ট আপুনি বাছ মেচিনত লাইনত দিব, এনেকৈ বৰ্ডত লগাই থ'ব, সেই লগাই দিলেই হ'ল। আমি উইথ ছেটিং সকলো ছেটিং কৰি দিম। সেইটো কণ্ট্ৰলাৰ যদি লাগে, কণ্ট্ৰলাৰ উইথ বৰ্ডাৰ, আমি সকলোবোৰ ব্যৱস্থা আপোনালোকৰ কাৰণে কৰিম। তো আজিৰ ভিডিঅ'টো ইমানলৈ আছিলে। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে, আপোনাৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল যুৱক যুৱতী যিসকলে বেকাৰ বহি আছে, বেকাৰ বহি নাথাকি নিজেও কিবা এটা কৰক, ফাৰ্মিঙৰ লগত জড়িত হওক।